ইমান ডাঙৰ ডাঙৰ এই কি ৰৌ ৰৌ কাটলা আৰু এইটো কি এইটো মিছা মাছ আছে আৰু এইটো কাপ কি কয় বেকাপ বেকআপ হেল্ল' গাইজ আজি বনাম ঔটেঙা আৰু কচু সৈতে মাছ বনাম আৰু ধুনীয়াকৈ বনাম নিশ্চয় দেখি আপোনালোকৰ ভাল লাগিব যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু মাছখিনি প্ৰথমে ভাজি লৈছোঁ আৰু এয়া ধুনীয়াকৈ ভাজি লৈছোঁ তাৰপিছত কচুৱে ঔটেঙাই অকণমান কুকাৰত বইল কৰি ল'ম আদা নহৰু আৰু পিঁয়াজ দিছোঁ অকণমান ৰঙা জলকীয়া দুটামান দিছোঁ দি মেলি ধুনীয়াকৈ ৰং যোৱালৈকে ভাজি লওঁ এয়া আদা নহৰু খুন্দি লোৱা সেইখিনি দিছোঁ হালধি দিছোঁ আৰু বইল কৰোঁতে নিমখ অকণমান দিছিলোঁ কাৰণে নিমখ এতিয়া দিয়া নাই পাছতকৈ নিমখ চাই অকণমান দি দিছোঁগৈ আৰু সেয়া হ'ল ধুনীয়াকৈ উতল আহিলে এতিয়া দিছোঁ ভজা মাছখিনি আৰু এনেকৈ বনাই জুতি লৈছোঁ আজি লগতে দিছোঁ কেঁচা জলকীয়া আৰু অকণমান মাংস আছিলে কাৰণে মাংস অকণ ভাজিছোঁ কাৰণ টেঙা তৰকাৰীত মাংস ন কম্বিনেশ্যন বাট মানে আছিলে কাৰণে অকণমান ফ্ৰাই কৰিলোঁ আৰু অকণমান কুতুৰা শাক আছিলে তাতে আকৌ অকণমান মাছ বইল কৰি বনালোঁ আৰু এয়া হ'ল আজি দুপৰীয়া সাজটো চ' গাইজ কেনে লাগিছে জনাব আৰু যিসকলে এনেদৰে বনাই খাইছে তেওঁলোকে নিশ্চয় গম পাবই মানে আমাৰ নৰ্থ ইষ্ট একচুৱেলি খায়ে চবেই সকলোৱে নহয়নে বাট মানে বনোৱাটো আৰু নিজৰ নিজৰ এটা টেকনিক আৰু নহয়নে চ' গাইজ কেনেকৈ লাগিছে জনাব আৰু আজিলৈ ইমানেই আকৌ আহিম অন্য এটি নতুন ভিডিঅ'লৈ বাই